গুন্ডা লাগাইছে काफी कुछ 1 महीना लगभग हो चुका है। तो गाड़ी वाड़ी जितने भी आ रहे हैं उनको यहाँ पे सुबह से शाम तक गाड़ी टाइम उसका वेस्ट हो रहा है और यहाँ गाड़ी पे सीढ़ी डंडा सब लगा हुआ है। तो उसका ये लोग फाइन कर रहे हैं आसाम पुलिस। क्यों आसाम पुलिस फाइन कर रही है तो फाइन करने का मतलब ठीक है, मान लीजिए कि फाइन हो रहा है, पर आरटीओ ने उस गाड़ी का पासिंग करके गाड़ी पास करके आरटीओ ने इस रोड पे टैक्स देके सब कुछ गाड़ी रनिंग करके रखा है। जिस गाड़ी का पेपर कंप्लीट है उस पे भी 5,000, 4,000, 7,000 का फाइन किया जा रहा है। तो ये हमें ये कहना है कि पहले अगर केस करना पहले आरटीओ पे केस कीजिए, क्योंकि उन्होंने पास क्यों किया। आरटीओ पे केस करने के बाद में मालिक पर फाइन किया जाए, तब मालिक फाइन देने के लिए स्वीकारेगा। हाँ, निश्चय आपलोके जाने आज गोसाईगाँव आमार जी बार स्टेशन আছে बार স্টেশনৰ সন্থাৰ পৰা পশ্চিমবংগৰ তেখেতসকলে যি এক ভোজৰ আয়োজন কৰিছিল তাৰ পৰা তেওঁলোকে অসমলৈ গুচি আহোঁতে শ্ৰীৰামপুৰ বৰ্ডাৰত যেতিয়া পুলিচ প্ৰশাসনে ৰাতিৰ আন্ধাৰত লাঠি জং লৈ বিভিন্ন গাড়ীৰ পৰা বিভিন্ন ধৰণৰ টকা সংগ্ৰহ কৰি গাড়ীবোৰ জাম লগাই দিয়ে। এই জাম লগাৰ পিছত গাড়ীবোৰ এম্বুলেন্স তথা বহু যাত্ৰীবাহী গাড়ী ইয়াত ৰখিবলগীয়া হয়। ইয়াতে বাৰ স্টেশনৰ পৰা ৩-৪জন ব্যক্তি নামি আহি পুলিচ প্ৰশাসনৰ কথা পাতি গেট মানে সাইডত ৰখাৰ কাৰণে অনুৰোধ কৰিছে, কৰা নাই। তেওঁলোকে এইখিনি সহায় নকৰি তেওঁলোকে উল্টাকৈ আমাৰ এই যি এডভকেটসকল তেওঁলোকৰ ওপৰত এক লাঠিৰে তেওঁলোকে কোব আৰম্ভ কৰিলে। অলৰেডি আমি দেখিবলৈ পাইছোঁ মূৰৰ কঁকালৰ পৰা তেওঁলোকৰ ৰক্তপাত ওলাই আছে, কোনোবাৰ হাতত লাগিছে আৰু লগতে আমি এইখিনি প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে এজনী মহিলাক মানে প্ৰশাসনে শ্ৰীৰামপুৰ প্ৰশাসনে কিন্তু এই মহিলাৰ পৰা মানে টৰ্চাৰ কৰিছে। তো আমি এই দাবী উত্থাপন কৰিছোঁ, যদি আজি এই ৰাতিৰ ভিতৰত যদি সেই পুলিচৰ আইডেন্টিফাই নকৰা হয় বা আমাৰ ওচৰত যদি আনা নহয়, যিমান টাইমলৈকে ইয়াক আনা নহ'ব আমি সিমান টাইমলৈ ইয়াতে আমি এই ৰাস্তা অৱৰোধ কৰি ইয়াতে আমি ধৰ্মঘট পালন কৰিম বুলি আমি আজিৰ এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে আমি জনাই দিব। ইয়াত যদি অধিবক্তা আছে যেনেকৈ মানুহক ধৰক সহায় কৰে বা আইনী সুৰক্ষা দিয়ে, এই মানুহজনে ইয়াত সুৰক্ষিত নহয় শ্ৰীৰামপুৰ। নিশ্চয় এই কথা আজি এটা লজ্জাজনক ঘটনা। মানে যেতিয়া তেওঁলোকে পৰিচয় দিছে আমি এডভকেট চন্দ্ৰৰ পৰা আহিছোঁ, গোসাইগাঁৱৰ পৰা আহিছোঁ, তাৰপিছতো কিন্তু তেওঁলোকক কোনোপধ্যে ৰক্ষা দিয়া নাই। ইয়াত কাৰ হিংসা আছে বা কোনে এনেকুৱাকৈ প্ৰশাসনক নিৰ্দেশনা দিছে যে বাৰ ষ্টেচনৰ কোৰ্টৰ উকিলৰ ওপৰত এনেকুৱা অত্যাচাৰ হয়? তো সাধাৰণ পাব্লিক কেনেকৈ জীয়াই আছে এয়া এটা প্ৰশ্নবোধক কথা। কিন্তু আমি দাবী উত্থাপন কৰিছোঁ যে এনেকৈ যদি এই ৰাস্তা ঘাট বন্ধ কৰি তেওঁলোকে যদি কালেকশ্যনৰ নামত ৰাইজৰ প্ৰতি হাৰাশাস্তি কৰে, ইয়াক কিন্তু গ্ৰহণযোগ্য কথা নহয়। তো সেইকাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ, অনতিপলমে ইয়াত আমাৰ ওচৰত আনিব লাগিব আৰু তেওঁক ভুল স্বীকাৰ কৰিব লাগিব, তাৰপিছত আমি ইয়াৰ পৰা উচিত মনে উঠিম। এটা কথা উত্থাপন হৈছে যে পুলিচৰ লগত কিন্তু সাধাৰণ মানুহ মাৰপিটৰ ঘটনাত লিপ্ত আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। পুলিচৰ লাঠি লৈ মানুহে মাৰিছে চিভিলিয়ান। ঠিক, আমিও শ্ৰীৰামপুৰৰ মানুহ হয়, আমি দিনে নিশাই ৰাস্তা দি চলা ফিৰা কৰোঁ। আমি দেখিবলৈ পাওঁ ইয়াত গুণ্ডা বাহিনী ৰাখি দিয়া হয় বিভিন্ন জনগোষ্ঠীৰ পৰা। পেৰালাইজ। তো আমি দেখিবলৈ পাইছোঁ যে ইয়াত পুলিচৰ লগতো মানে গুণ্ডা বাহিনী ইয়াত ৰাখি দিয়া হয়, যাতে কোনো ধৰণৰ অপ্ৰীতিৰ ঘটনা হ'লে এই গুণ্ডাবোৰক আগত লগাই দিয়া হয়। ইতিমধ্যে আমি যিখিনি গম পালোঁ, শ্ৰীৰামপুৰ চেকপোষ্টত আমাৰ গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ পৰা উকিলসকলে বনভোজ খাবলৈ গৈছিল। ঘূৰি অহাৰ সময়ত এই গাড়ীৰ সন্মুখত এম্বুলেন্স আছিল, আমি যিখিনি শুনিব পাৰিলোঁ। এম্বুলেন্সৰ নিচিনা গাড়ী ৰখাই দি মানুহক যি হাৰাশাস্তি এই পুলিচসকলে কৰি আছে, ইয়াক আমি পোনপ্ৰথমে ধিক্কাৰ জনাইছোঁ। লগে লগে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে পুলিচসকল আইনৰ মানুহ, উকিলসকল আইনৰ মানুহ। এই পুলিচসকলে যি আইনৰ মানুহ উকিলসকলৰ ওপৰত হাত উঠালে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কথাটোক আমি একমুখে ধিক্কাৰ জনাইছোঁ আৰু লগে লগে আহ্বান জনাইছোঁ যে সন্মানীয় SDPO মহোদয়, OC মহোদয়, ইয়াৰ মানে যিসকল মানুহ জড়িত, পুলিচৰ যিসকল ব্যক্তি ইয়াত জড়িত আছে, এই পুলিচসকলক চিনাক্তকৰণ কৰি আইনীভাৱে যি ব্যৱস্থা আছে সেই ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ যি উকিলসকলে যি দাবী জনাই আছে, সেই উকিলসকলক
মানে যি প্ৰকাৰে সান্তনা দিয়া যায় নিশ্চয় আমাৰ SDPO মহোদয় এইখিনি কাম কৰিব বুলি আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো। আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম যাতে এই পুলিচ চেক পোষ্টত নহয়। আমি মানে খবৰ পালো আজি যে ইয়াত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। মানে সাধাৰণ জনসাধাৰণক যদি এনেকৈ পুলিচে হল ৰাইজৰ মানে সিকিউৰিটিৰ কাৰণে পুলিচ, ৰাইজৰ সুৰক্ষাৰ কাৰণে পুলিচ, এই পুলিচে যেতিয়া ৰাইজক হাৰাশাস্তি কৰিব, এ কেনেকুৱা ধৰণৰ গণতন্ত্ৰ হল, কেনেকুৱা ধৰণৰ মানৱতা হল, ইয়াক আমি কোনো পধ্যে মানি ল'ব পৰা নাই। ইয়াক আমি ধিক্কাৰ জনাইছো, আমচুৰ ফালৰ পৰা আহ্বান জনাইছো এই ঘটনাটো তদন্ত কৰি অনতি পলমে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰি দিব। কিন্তু ঘটনাৰ সময়ত উপস্থিত নাছিলো, কিন্তু আমি যিখিনি শুনিব পাৰিলো উকিলসকলৰ পৰা, মানে চিভিলিয়ান মানুহ আছিল তাত, যিসকল মানুহ তাত আছিল সেই পুলিচ কেইটা যে আছিল, এই পুলিচ কেইটাই চিনাক্তকৰণ কৰিব পাৰিব তেখেতসকলৰ লগত কোন আছিল চিভিল মানুহ। তো গতিকে SDPO মহোদয়, OC মহোদয়, মাননীয় SP মহোদয়ে ইয়াত আহিব বুলি আমি খবৰ পাইছো। তেখেতসকলক মই আহ্বান জনাইছো যে ব্যক্তিসকলক চিনাক্তকৰণ কৰিব লাগে, এই পুলিচে হওক আৰু বেলেগ কোনেই হওক তাৰ উপযুক্ত শাস্তি বিহিব লাগে। এইখিনি আমি দাবী জনাইছো আমচুৰ ফালৰ পৰা। এইটো বিভিন্নজনে ইতিমধ্যে কৈ আছে, আপোনালোকেও জানে যে ইয়াত ৰাইজে হাৰাশাস্তি হৈ থাকে। বিভিন্ন সময়ত বিভিন্ন মানুহ প্ৰাইভেট গাড়ী লৈ বিভিন্ন বেমাৰ আজাৰৰ কাৰণে ৱেষ্ট বেংগললৈ যাব লগা হয়। দেখা যায় ইয়াত বহুত লম্বা লাইন লাগি থাকে। ইয়াত কি জড়িত হৈ আছে আপোনালোকে নিশ্চয় জানে, ইয়াক আকৌ খোলাখুলিকৈ কোৱাৰ কথা নহয়। এইখিনি তদন্ত হ'ব লাগে, যি হৈ আছে এই তদন্ত হৈ ইয়াত এটা নিৰ্মূল হ'ব লাগে। ইয়াত যাতে ৰাইজৰ কোনো অসুবিধা নহয়, গাড়ী যিসকল চালক আছে তেখেতসকলৰ যাতে কোনো অসুবিধা নহয়, সকলোৱে ভালদৰে চলক তাৰ কাৰণে আমি আহ্বান জনাইছো। যিসকলৰ পৰা পইচা বিচাৰি আছে তেখেতসকলে ক'ব পাৰিব, যিহেতু মোৰ পৰা কোনো পইচা বিচৰা নাই, কিন্তু যিসকলে পইচা বিচাৰিছিল আৰু যাৰ ওচৰত বিচাৰিছিল তেখেতসকলৰ পৰা ষ্টেটমেণ্ট লওক। যদি ঘটনাটো সঁচা হয় তো আমি বাৰে বাৰে দাবী জনাইছো আমচুৰ ফালৰ পৰা ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে।